हेलो फ्रेंड्स आपलोके चाই আছে আসাম ডিজিটেল ক্লাছৰুম সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছো। আজি মই সহক্ষণ সমল 2ৰ চতুৰ্থ শ্ৰেণীৰ এটো চাইলক চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ কিছু কথা আলোচনা কৰিম। ভিডিওটো হেহলৈকে চাব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সকলোৱে সাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী সময়ত বেলেগ বেলেগ বিষয়ৰ ভিডিওসমূহ দিয়া হ'ব, গতিকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন টিপি অল নোটিফিকেশন অন কৰি ৰাখিব যাতে ভিডিওটো আমি আপলোড কৰাৰ লগে লগে আপুনি পাই যায়। সকলো ছাত্ৰ ছাত্ৰীকে মই কৈছো তোমালোকে এই ভিডিওটো চোৱাৰ সময়ত এটা বহি কলম লৈ লবা। মই যিখিনি কৰি দিছো এইখিনি তোমালোকে ভালকৈ বুজি লবা আৰু বহিত লিখি লবা। এতিয়া কথা হল এই ভিডিওটো তোমাৰ লগৰ যি সকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক শেয়াৰ কৰি দিবা, তেওঁলোকক চাবলৈ সুবিধা কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কৈ দিবা। আৰু ভিডিওটো যদি ভাল পোৱা এটা লাইক কৰিবা আৰু যদি কিবা অসুবিধা থাকে বুজি পোৱা নাই তেতিয়া মোক কমেন্ট কৰি জনাব পাৰিবা। কমেন্ট কৰি জনাই দিবা, মই হেকিনা আকৌ বুজাই দিবলৈ চেষ্টা কৰিম। বলা আমি মূল বিষয়টো আৰম্ভ কৰো। এটো হৈছে যোৱা ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া শিক্ষণ সমল নং 2 চতুৰ্থ শ্ৰেণীৰ বাবে বিষয়টো হল গণিত। এক নম্বৰত আছে তোমালোকে ইতিমধ্যে দিক জুখিবলৈ শিকিছা। আহাচোন আকৌ এবাৰ মনত পেলাও। চোৱা ইয়াত এটা কাঠ পেন্সিল দিয়া আছে, কাঠ পেন্সিলডাল 0 পৰা আৰম্ভ কৰি স্কেলডালৰ 6 লৈকে গৈছে, গতিকে এই কাঠ পেন্সিলডালৰ দৈৰ্ঘ্য কিমান 6, এফালে কি সেন্টিমিটাৰ আৰু তলৰটো আছে ইঞ্চ। এটো চোৱা এই 0ৰ লগত লিখা আছে cm বুলি, এটো এফালে যিমান হ'ব এটো সেন্টিমিটাৰ আৰু তলত ইঞ্চেছ বুলি লিখা আছে, এটো হৈছে ইঞ্চ। তাৰ মানে এই কাঠ পেন্সিলডালৰ দৈৰ্ঘ্য হ'ল 6 সেন্টিমিটাৰ। এতিয়া তোমালোকে এনেকেই তোমালোকৰ কলম কাঠ পেন্সিল ৰবৰ একেটা জুখি কিমান পোৱা স্কেলত জুখি ইয়াত লিখিব লাগিব। এটা তোমালোকে নিজে নিজে লিখিবা। এতিয়া তোমাৰ গণিতৰ কিতাপখন দিক আৰু বহল জুখি লিখা। গণিতৰ কিতাপটো এনেকৈ দীঘল কৰি দিকটো কিমান সেন্টিমিটাৰ হয় লিখিবা। তাৰ পিছত আকৌ ইফালে পথালি কৰি মানে বহলটো কিমান সেন্টিমিটাৰ হয় তোমালোকে স্কেল দি পেলাই জুখি লিখিবা। তাৰ পিছত আছে ভালদৰে জানি থোৱা। এই কথাখিনি ভালকৈ মনত ৰাখিবা, সদায় কামত আহিব। 1 মিটাৰ সমান 100 সেন্টিমিটাৰ, 1 কিলোমিটাৰ সমান 100 মিটাৰ, নাইবা 100 সেন্টিমিটাৰ সমান 1 মিটাৰ। এই কথাখিনি তোমালোকে মনত ৰাখিব লাগিব। পৰৱৰ্তী সময়ত এই কথাকেইটা কামত আহিব, ভালকৈ মনত ৰাখিবা। এতিয়া চোৱা এতিয়া আহি গ'ল। এতিয়া তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এই ওপৰটো এইখিনিৰ পৰাই এই প্ৰশ্নখিনি আহিছে। চোৱা 3 মিটাৰ আৰু 20 সেন্টিমিটাৰ সমান 320 সেন্টিমিটাৰ। 3 মিটাৰত 300 সেন্টিমিটাৰ আৰু লগত আছে 20 সেন্টিমিটাৰ, গতিকে 320 সেন্টিমিটাৰ। আৰু এইটো চোৱা 4 মিটাৰ 50 সেন্টিমিটাৰ। 4 মিটাৰত 1 মিটাৰত হ'ল 100 সেন্টিমিটাৰ, 4 মিটাৰত 400 সেন্টিমিটাৰ লগত আছে 50, গতিকে 450 সেন্টিমিটাৰ। এইটো মই 450টো মই ৰঙা যিটো লিখিছোঁ এইটো মই লিখিছোঁ। তোমালোকৰ যিটো প্ৰশ্ন আহিব এই প্ৰশ্নটো খালী থাকিব, তোমালোকে ইয়াত লিখিব লাগিব, তাত লিখিবা। তাৰপিছত 20 মিটাৰ সমান খালী ঠাই সেন্টিমিটাৰ। 20 মিটাৰত কিমান হ'ব 1 মিটাৰত হ'ল 100, 20 মিটাৰত 20 মানে 2000 সেন্টিমিটাৰ। তাৰপিছত 5 কিলোমিটাৰ সমান আমি জানো 1 কিলোমিটাৰ সমান 1000 মিটাৰ, গতিকে 5 কিলোমিটাৰত 5000 মিটাৰ। এতিয়া চোৱা কোনটো গধুৰ কোনটো পাতল আমি উলিয়াব লাগে। এটা কিতাপ আৰু এটা কলম জুখিলেতো আমাৰ কোনটো বস্তু গধুৰ বেছি হ'ব, কিতাপটোৱেই বেছি গধুৰ হ'ব, গতিকে এইটো গধুৰ আৰু এইটো পাতল এনেকৈ লিখিছোঁ। কঁঠাল আৰু আমটো তেনে সৰু থাকে আৰু কঁঠালটো বহুত ডাঙৰ থাকে, গতিকে কঁঠালটোৰ ওজন বেছি, আমটো পাতল, এনেকৈ লিখিবা। তাৰপিছত কাঠ পেন্সিল আৰু এডাল শিল, এডাল কাঠ পেন্সিল আৰু এটা ডাঙৰ শিল, দুটাৰ মাজত কোনটো ওজন হ'ব। তাৰপিছত চোৱা এটা
ইটা আৰু এটা ৰবৰ কোনটো গধুৰ হ'ব ইটাটো গধুৰ হ'ব ৰবৰটো পাতল হ'ব তাৰপিছত চোৱা ওজন জুখিবলৈ তুলাচনী নাইবা দগাপলা ব্যৱহাৰ কৰা হয় বিভিন্ন ধৰণৰ তুলাচনীৰ তৃতীয় শ্ৰেণীৰ কিতাপৰ 9 নং পাঠটোত আছে তোমালোকে চাই লোৱাচোন তোমালোকে 9 নম্বৰ পাঠটো বিচাৰি এই তাত বিভিন্ন ধৰণৰ দগাপলা আছে সেইবিলাক চাবা আৰু তোমালোকে আগতে কৰিছা আকৌ এবাৰ চালেই গম পাই যাবা ওজন বস্তুৰ ওজন হিচাপ কৰিবলৈ সাধাৰণতে গ্ৰাম আৰু কিলোগ্ৰাম ব্যৱহাৰ কৰা হয় আমি যেতিয়া বজাৰৰ পৰা বস্তু এটা কিনি আনো ধৰা মই আলু কিনি আনিছোঁ 1 কিলোগ্ৰাম আটা কিনি আনিছোঁ আধা কিলোগ্ৰাম মানে হ'ল 500 গ্ৰাম এনেকৈ আমি হয়তো গ্ৰামত কিনি আনো নহ'লে কিলোগ্ৰামত কিনি আনো চোৱা ওপৰত আমি পাই আহিছিলোঁ 1 কিলোগ্ৰাম সমান ওপৰত পাইছিলোঁ 1 কিলোমিটাৰ সমান 1000 মিটাৰ ইয়াত চোৱা 1 কিলোগ্ৰাম সমান 1000 গ্ৰাম বা 1000 গ্ৰাম বা 1 কিলোগ্ৰাম এই দুটা গ্ৰাম আৰু কিলোগ্ৰামৰ মাজৰ সম্পৰ্ক 1000 গ্ৰাম হ'লেহে 1 কিলোগ্ৰাম হয় বা 1 কিলোগ্ৰামত 1000 গ্ৰাম থাকে কম পৰিমাণ আৰু পাতল বস্তুৰ ওজন জুখিবলৈ গ্ৰামৰ দগা ব্যৱহাৰ কৰা হয় যিবিলাক আমি বস্তু কমকৈ কিনো যেনে চাহপাতটো আমিতো 1 কেজি একেবাৰে কিনি নানো আমি 100 গ্ৰাম 200 গ্ৰাম এনেকৈ কিনি আনো আকৌ যেতিয়া আমি চাউল কিনি আনো চাউলটো আমি 100 গ্ৰাম 200 গ্ৰাম কৰি কিনি নানো আমি কি কৰোঁ 1 কেজি 5 কেজি 10 কেজি এনেকৈ কিনি আনো চেনিটো আমি আধা কেজি মানে 500 গ্ৰাম 250 গ্ৰাম এনেকৈ কিনি আনো দালিটো 500 গ্ৰাম 400 গ্ৰাম এনেকৈ কিনি আনো সৰু সৰু বস্তু যিবিলাক কম পৰিমাণৰ বস্তু এইবিলাক জুখিবলৈ আমি গ্ৰামৰ দগা ব্যৱহাৰ কৰোঁ ইয়াত চোৱা গ্ৰামৰ দগা দিছে 10 গ্ৰাম 50 গ্ৰাম 100 গ্ৰাম 200 গ্ৰাম 500 গ্ৰাম আৰু যিবিলাক ডাঙৰ বস্তু মই কৈছোঁ যেনেকুৱা বেছি কিনি আনো আমি চাউল আলু তাৰপিছত ধান মৰাপাট এইবিলাক যদি কিনা বেচা কৰা হয় তেতিয়া কিলোগ্ৰামত ব্যৱহাৰ কৰা হয় চোৱা 1 কিলোগ্ৰামৰ দগাবিলাক এনেকুৱা থাকে 1 কিলোগ্ৰাম 2 কিলোগ্ৰাম 5 কিলোগ্ৰাম 10 কিলোগ্ৰাম আৰু 20 কিলোগ্ৰাম আলু কিনিছে কিমান 1 কেজি দুটা মিলাই কিমান হ'ল 2 কেজি বা 2 কিলোগ্ৰাম 2 কিলোগ্ৰাম মই হিচাপ কৰিবৰ সুবিধাৰ কাৰণে 2 কিলোগ্ৰাম গ্ৰামটো নাই সেইকাৰণে 0 গ্ৰাম লিখি দিছোঁ তাৰপিছত চোৱা চাউল কিনিছে 2 কিলোগ্ৰাম আৰু 2 কিলোগ্ৰাম কিমান হ'ল 4 কিলোগ্ৰাম পিঁয়াজ কিনিছে 1 কিলোগ্ৰাম আৰু 500 গ্ৰাম চোৱা পিঁয়াজৰ চিধা মই 1 কিলোগ্ৰাম আৰু 500 গ্ৰাম লিখিছোঁ চাউলত 4 কিলোগ্ৰাম আৰু 0 গ্ৰাম লিখিছোঁ তাৰপিছত বুট কিনিছে 500 গ্ৰাম আৰু 200 গ্ৰাম দুটা মিলাই 700 গ্ৰাম 1 কিলোগ্ৰামো নহয় 1 কিলোগ্ৰামতকৈ কম গতিকে 1 কিলোগ্ৰামত মই কি লিখিছোঁ 0 কিলোগ্ৰাম আৰু 700 গ্ৰাম এতিয়া গোটেইকেইটা যোগ কৰি দিয়া গ্ৰামকেইটা যোগ কৰিলে কিমান হ'ব 0 চোৱা 0 গোটেইকেইটা 0 যোগ কৰিলে 0 হ'ব তাৰপিছত এইফালে দশকৰ ঘৰত চোৱা 0 দুটা আছে দুটা 0 যোগ কৰিলেও 0 হ'ব এইফালে আছে শতকৰ ঘৰত 5 আৰু 7 যোগ কৰিলে কিমান হয় 12 2 লিখিছোঁ আৰু 1টো এতিয়া 1 কিলোগ্ৰামত গুচি যাব এতিয়া চোৱা ইয়াত আছে 2 আৰু 3 5 আৰু 2 আৰু 1 3 আৰু 4 7 আৰু ইফালৰ পৰা 1 আহিছে কিমান হৈছে 8 কিলোগ্ৰাম 200 গ্ৰাম এতিয়া চোৱা হিচাপ কৰা 3 কিলোগ্ৰাম বস্তুৰ ওজন জুখিবলৈ 1 কিলোগ্ৰামৰ দগা কেইটা লাগিব 3 কিলোগ্ৰাম আমি জুখিবলৈ 1 কিলোগ্ৰামৰ দগা 3টা লাগিব তাৰপিছত 2 কিলোগ্ৰাম বস্তুৰ ওজন জুখিবলৈ 500 গ্ৰাম দগাৰ কেইটা লাগিব 500 গ্ৰাম দগা 1 কিলোগ্ৰাম জুখিবলৈ লাগিব দুটা হ'লে 500 আৰু 500 1000 গ্ৰামত হয় 1 কিলোগ্ৰাম গতিকে 1 কিলোগ্ৰামত দুটা লাগিব গতিকে 2 কিলোগ্ৰামত 4টা দগা লাগিব তাৰপিছত 20 কিলোগ্ৰামৰ বস্তুৰ ওজন জুখিবলৈ 10 কিলোগ্ৰামৰ দগা কেইটা লাগিব 10 কিলোগ্ৰামৰ দগা এটা হ'লে 10 কিলোগ্ৰাম আৰু দুটাত কিমান হ'ব 20 কিলোগ্ৰাম গতিকে দুটা লাগিব তাৰপিছত 250 গ্ৰাম বস্তুৰ ওজন জুখিবলৈ 50 গ্ৰামৰ দগা কেইটা লাগিব 250 গ্ৰাম
কিমানটা 50 যোগ কৰিলে 250 হ'ব, সেইটো কৰিলে হৈ যাব। চ' এটাত হ'ল 50, দুটাত হ'ল 100, চাৰিটাত 200 আৰু এটা দি দিলে 250, গতিকে 250 কেইটা হ'ল? 5টা হ'ল। তাৰপিছত চোৱা, তোমালোকৰ ঘৰৰ সপ্তাহৰ বাবে বজাৰৰ পৰা অনা বস্তুৰ তালিকাখন প্ৰস্তুত কৰা মা দেউতাকক সুধি কৰিবা। এইটো মই এনেই জাষ্ট লিখিছোঁ, তোমালোকে ঘৰত এনেকৈ বস্তুবিলাকৰ নাম লিখিবা। আলু, দালি, চেনি, আটা আৰু তোমালোকৰ ঘৰত যি আনে সেইকেইটা লিখিবা। কিলোগ্ৰামত আনিছে নে গ্ৰামত আনিছে, এইটো কিমান সুধিবা, এইটো কি আনিছা, বস্তুটোৰ নাম লিখিবা। কিমান আনিছা এইটো লিখিবা, এনেকৈ গ্ৰাম আৰু কিলোগ্ৰামত এখন তালিকা বনাই দিবা। ঠিক আছে, মোৰ নিচিনাকৈ এখন তালিকা বনাই দিবা। তালিকাটো আকৌ এবাৰ চাই লোৱা। এনেকৈ বস্তুকেইটাৰ নাম লিখিবা। আলু, দালি, চেনি, আটা, নিমখ, চাউল আৰু যি আনে তোমালোকৰ চব্জি, বেঙেনা, বিলাহী, এইবিলাকৰ নামো লিখিব পাৰিবা। তাৰপিছত কিমান গ্ৰাম আনিলে বা কিমান কিলোগ্ৰাম আনিলে, কিমান গ্ৰাম কিলোগ্ৰাম এইটো ধুনীয়াকৈ হিচাপ কৰি সুধি পেলাই ইয়াত লিখিবা। এনেকৈ এটা চাৰ্ট বনাই দিবা। ঠিক আছে। তাৰপিছত চোৱা, ছবি চাই উত্তৰ লিখা। ইয়াত চোৱা, দুটা বটল দি আছে। এই বটল দুটাৰ ভিতৰত প্ৰশ্নটো সুধিছে এনেকৈ, কোনটো বটলত বেছি পানী ভৰাব পাৰিবা? কোনটোত ভৰাব? 1 নম্বৰ নে 2 নম্বৰ? 2 নম্বৰটো ডাঙৰ, গতিকে 2 নম্বৰটোত বেছি পানী ভৰাব পাৰিম। ঠিক আছে। তাৰপিছত 2 নম্বৰটো চোৱা, কোনটো পাত্ৰত বেছি পানী কম ধৰিব? কোনটোত কম ধৰিব? গিলাচত কম ধৰিব, 1 নম্বৰটোত। তাৰপিছত চোৱা 3 নম্বৰ, 3টা বটল দিয়া আছে, 1 2 3। বটলকেইটা ভালকৈ মন কৰিবা। কোনটো বটলত আটাইতকৈ বেছি পানী ধৰিছে? কোনটো বটলত পানী বেছি ধৰিছে? 3 নম্বৰ বটলত। তাৰপিছত কোনটো বটলত আটাইতকৈ কম পানী ধৰিছে? 1 নম্বৰ বটলত চবতকৈ কম পানী ধৰিছে। তাৰপিছত বটল 2ত থকা পানীৰ আয়তন, বটল 1ৰ পানীৰ আয়তনৰ চোৱা। বটল 2, ইয়াত যোৱা দাগ দিয়া আছে বটলত 1 2 3 এনেকৈ চোৱা। প্ৰথমটো বটলত 1 নম্বৰ বটলত এটা দাগৰ চিধা আছে, 2 নম্বৰটোত 2টা দাগলৈকে গৈছে। তাৰমানে ইয়াত যিমান আছে তাৰ 2 গুণ আছে। ইয়াত 2 নম্বৰত 1টোত যিমান আছে তাৰ 2 নম্বৰটোত 2 গুণ আছে। সেইটো চোৱা 2 গুণ। জুলীয়া নাইবা পনীয়া বস্তুৰ আয়তন মিলিলিটাৰ নাইবা লিটাৰত জোখা হয়। আমি জুলীয়া বস্তুৰ আয়তনবিলাক কিহত জোখোঁ? মিলিলিটাৰত। আমি আগতে প্ৰথমতে পাইছিলোঁ মিটাৰ দিক জোখে, মিটাৰ আৰু কিলোমিটাৰ। তাৰপিছত ওজন জোখে। ওজন কিহেৰে জোখে? গ্ৰাম আৰু কিলোগ্ৰাম। এতিয়া আমি জুলীয়া বস্তু বা পনীয়া বস্তু এইবিলাক কিহেৰে জোখে? গ্ৰামতো নোজোখে, কিলোগ্ৰামতো নোজোখে, মিটাৰতো নোজোখে, চেণ্টিমিটাৰতো নোজোখে। এইটো জোখে তোমাৰ লিটাৰ আৰু মিলিলিটাৰ। আমি পানী, গাখীৰ, তেল এইবিলাক জুখিবলৈ কি কৰোঁ? লিটাৰ আৰু মিলিলিটাৰ ব্যৱহাৰ কৰোঁ। চ' 1 লিটাৰ সমান 1000 মিলিলিটাৰ, 1000 মিলিলিটাৰ সমান 1 লিটাৰ। এতিয়া চোৱা, তলত উদাহৰণ কিছুমান দিছে। 2 লিটাৰ, 2 লিটাৰ সমান 1 লিটাৰত হ'ল 1000 লিটাৰ আৰু 1000 লিটাৰ। দুটা মিলাই 1000 মিলাই কিমান হ'ল? 2000 মিলিলিটাৰ। 3 লিটাৰত কিমান হ'ব? 1000 মিলিলিটাৰ যোগ আৰু 1000 মিলিলিটাৰ আৰু একবাৰ 1000 মিলিলিটাৰ, তিনিটা 1000 3000 মিলিলিটাৰ, অৰ্থাৎ 3 পূৰণ 1000 মিলিলিটাৰ সমান 3000 মিলিলিটাৰ। 3 লিটাৰত 3000 মিলিলিটাৰ। ঠিক তেনেকেই চোৱা, লিটাৰক মিলিলিটাৰত প্ৰকাশ কৰিবলৈ 1000ৰে পূৰণ কৰিব লাগে। যিমান থাকে তাৰ লগত মিটাৰ যদি থাকে, ধৰি লোৱা 5 মিটাৰ লিখা আছে, 5 মিলিলিটাৰ লিখা আছে, এইটো মিলিলিটাৰত নিব লাগে। তেতিয়া কি কৰিব লাগিব? 5ৰ লগত 1000 পূৰণ কৰি দিলে 5 পূৰণ 1000 সমান 5000 মিলিলিটাৰ হৈ যাব। তেতিয়া আমি এইটো মিলিলিটাৰত পাই যাম। আকৌ 3 লিটাৰ আৰু 250 মিলিলিটাৰ। এতিয়া কিমান মিলিলিটাৰ হ'ব চোৱা। 3 লিটাৰত কিমান? 3000 মিলিলিটাৰ আৰু লগত আছে 250, দুটা যোগ কৰি কিমান হৈছে? 3250 মিলিলিটাৰ। এতিয়া নিজে কৰিবলৈ দিছে চোৱা, 2 লিটাৰ আৰু 750 মিলিলিটাৰ। দুটা এনেকৈ যোগ কৰিবা তোমালোকে। 2 মিলিলিটাৰত কিমান? 2 লিটাৰত হ'ল 2000 মিলিলিটাৰ। 2000 মিলিলিটাৰৰ লগত 750 যোগ কৰি দিলে কিমান হ'ব? 2750 মিলিলিটাৰ। মই উত্তৰটো লিখি দিছোঁ। তাৰপিছত 4 নম্বৰটো চোৱা, 4 লিটাৰ আৰু 300 মিলিলিটাৰ। 4 লিটাৰ মানে
কিমান মিলিলিটাৰ 4 পূৰণ 1000 কিমান হ'ব 4000 4000 আৰু আছে লগত 300 4300 মিলিলিটাৰ হৈ যাব হৈছেনে এতিয়া চোৱা কাৰ্য দুটা পাত্ৰ দিছে এটা হৈছে 250 মিলিলিটাৰ এটো পাত্ৰ ক আৰু পাত্ৰ খটো হৈছে 2 লিটাৰ মনত ৰাখিবা এতিয়া ওপৰৰ ছবি দুটা চাই তলৰ প্ৰশ্ন কেইটাৰ উত্তৰ কৰিব লাগিব 1 নম্বৰটো চোৱা ক পাত্ৰটোত কিমান গাখীৰ ধৰে এই 1 নম্বৰ পাত্ৰটো ক পাত্ৰটোত কিমান পানী ধৰিব ইয়াত লিখা আছে 250 ml 250 ml মানে 250 মিলিলিটাৰ তলত লিখা আছে 250 মিলিলিটাৰ গাখীৰ ধৰিব তাৰ পিছত খ পাত্ৰটোত কিমান গাখীৰ ধৰিব 2 লিটাৰ কোনটো পাত্ৰত বেছি গাখীৰ ধৰিব খ পাত্ৰটোত খ পাত্ৰটোৰ গাখীৰেৰে ভৰাবলৈ ক পাত্ৰটোৰ কিমান বাৰ গাখীৰ ভৰাব লাগিব এটো চোৱা 2 লিটাৰ আছে অৰ্থাৎ 2000 মিলিলিটাৰ হ'ব 250 কৰি 250 কৰি কেইবাৰ ভৰালে ইয়াত 2000 হ'ব একবাৰ ভৰালে 250 দুইবাৰ ভৰালে 500 দুইবাৰত হ'ল 500 চাৰিবাৰত 800 ছয়বাৰত নহয় দুইবাৰত হ'ল 500 চাৰিবাৰত 1000 চাৰিবাৰত 1000 হৈছে আৰু 2000 হ'বলৈ কেইবাৰ লাগিব চাৰিবাৰ আৰু চাৰিবাৰ লাগিব 8 বাৰ লাগিব গতিকে 8 বাৰ ভৰালেই 2 লিটাৰ হৈ যাব বা 2000 মিলি এতিয়া চোৱা কিছুমান বস্তুৰ নাম লিখিছে আৰু পৰিমাণ লিখিছে কি পৰিমাণৰ পাত্ৰৰে জুখিম এটো লিখিছে আৰু কেইবাৰ লম চোৱা পানী 4 লিটাৰ 1 লিটাৰ দি 4 লিটাৰ জুখিবলৈ কেইবাৰ লাগিব 4 বাৰ লাগিব তাৰ পিছত গাখীৰ 2 লিটাৰ পৰিমাণটো হৈছে 2 লিটাৰ কিহেৰে জুখিব 500 মিলিলিটাৰ পাত্ৰৰে জুখিব 500 মিলিলিটাৰ পাত্ৰৰে জুখিলে কেইবাৰ ল'ব লাগিব 4 বাৰ ল'ব লাগিব তাৰ পিছত মিঠাতেল 1 লিটাৰ 500 মিলিলিটাৰ পাত্ৰৰে মিঠাতেল 1 লিটাৰ জুখিবলৈ কেইবাৰ দিব লাগিব 500 আৰু 500 তেতিয়া 1 লিটাৰ হৈ যাব তাৰ পিছত কেৰাচিন 5 লিটাৰ 1 লিটাৰ পাত্ৰৰে কেইবাৰ দিব লাগিব 1 লিটাৰ কৰি 5 লিটাৰ হ'বলৈ 5 বাৰ দিব লাগিব তাৰ পিছত পেট্ৰল 5 লিটাৰ 1 লিটাৰ পাত্ৰৰে কেইবাৰ দিব লাগিব 1 লিটাৰ কৰি 7 বাৰ দিব লাগিব তেতিয়া 7 লিটাৰ হ'ব আমাৰ ভিডিওটো এখিনিতে শেষ হৈ গ'ল ভিডিওটো যদি ভাল পাইছা এটা লাইক কৰিবা আৰু তোমাৰ বন্ধুবৰ্গক শেয়াৰ কৰি দিবা সকলোকে চাবলৈ সুবিধা কৰি দিবা আৰু কিবা অসুবিধা থাকিলে মোক কমেন্ট কৰি জনাই দিবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা এনেকুৱা আৰু ভিডিওবোৰ পাবলৈ বেল আইকনটো টিপি অল নোটিফিকেশন অন কৰি ৰাখিবা সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো জয় আই অসম